Hello everyone. Hello everyone. Hello everyone. Hello everyone. পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো ওয়েলকাম বেক টু মাই চেনেল এবাৰ আৰু সোনকালে লগ পালো আপোনালোকক কাৰণ বেছিকৈ গেপ দিলে আপোনালোকেতো মোক পাহৰিয়ে যাব আৰু এবাৰ পৰা আৰু ম্যাক্সিমাম 3 দিন বা 4 দিন এনেকৈ গেপ দিম আৰু ভাবো হা কেতিয়াবা মনতে যে ডেইলি ব্লগ দিম ডেইলি মানে কি ডেইলি বনাও হেয়াকে আপোনালোকক দেখুৱাম কিন্তু এডিট কৰিবলৈ আৰু এইবিলাক থাম্বনেল এইবিলাক বনাবলৈ এলা লাগে ন কেতিয়াবা তো সেইকাৰণে গেপটো আহি যায় আৰু যোৱাকালি ভেকচিনো ললো ভেকচিন লৈ তেনেকৈ এবাৰ মোৰ একো প্ৰব্লেম নহ'ল জাষ্ট অলপ স্লাইটলি হাতখন বিষালে আৰু অলপ এতিয়াও বিষ আছে কিন্তু সেইটো সহ্য কৰিব পাৰি আৰু তেনেকৈ বিছনাত পৰিবলগীয়াকৈ একো প্ৰব্লেম নহ'ল আৰু এবাৰ মোৰ তো আজি মই নিৰামিষকে বনাম বুলি ভাবিছোঁ নকওঁ আৰু কি বনাম আপোনালোকে ডাইৰেক্টলি চাই যাব আৰু যদি ৰেচিপিটো ভাল পায় তেন্তে বনাই খাই চাব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব তো বলক তেন্তে জলদি পাকঘৰলৈ যাওঁ আৰু আপোনালোকে চাই যাওক প্ৰথমতে মই কেৰাহীখনত তিল অলপ ভাজি লৈছোঁ তিলখিনি পুৰা ফটফটকৈ ফুটিছে বেছি দেৰি ভাজিলে এইখিনি তিতা হৈ যাব এতিয়া বন্ধ কৰি দিম আৰু এয়া মই কচু লৈ লৈছোঁ কচুখিনি বুটলা আজি দিন হ'ল বাৰু দুদিনমান তো এই বইলকণ বনাবলৈ আপোনালোকে কচু এনেকৈ ল'ব তাৰপিছতে ফুলটো ল'ব মোৰ ওচৰত ফুল নাই দুপাহমানহে আছিলে ফুলটো ল'লে মানে টেষ্টি হয় খাবলৈ তাৰপিছত এয়া তিলখিনি মই এতিয়া মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম কেৰাহীখন মই অলপ গৰম হ'বলৈ দি এতিয়া পানী দি দিছোঁ আপোনালোকে গৰম পানীও ইউজ কৰিব পাৰে মই আৰু অলপ পানী দি দিলোঁ তাৰপিছত এতিয়া মই কচুখিনি দি দিম এইখিনি আপোনালোকে কুকাৰতো বনাব পাৰে কিন্তু কেৰাহীত উতলাই বনালে বেছি টেষ্টি হয় খাবলৈ আৰু কচুটো যিমান সিজায় সিমানেই ভাল হয় খাবলৈ এতিয়া মই দিলোঁ নিমখ সোৱাদ অনুসৰি তাৰপিছতে মই দিম এইকেইটা জলকীয়া এইকেইটা খুব জ্বলা হয় ঘৰৰ বাৰীৰে হয় এইকেইটা কৃষ্ণ জলকীয়া বুলি কয় নেকি ভুল হ'ব পাৰে আপোনালোকে জনাবচোন কমেণ্ট কৰি এইকেইটা কি জলকীয়া বুলি কয় তাৰপিছতে অকণমান লৰাই দিম বেছিকৈ নলৰাওঁ তাৰপিছত এইখিনি মই উতলিবলৈ দিম আজি ৰাতিপুৱা পাপাই ক'লে যে বহুত দিন পচলা খোৱা নাই পচলা কাটি দিছোঁ বনাবা তাৰপিছতে মাক ক'লোঁ তুমি কাটি দিয়া মইতো নাজানো কাটিবলৈ মায়ে ক'লে ট্ৰাই কৰিলেহে পাৰিবি কিন্তু ট্ৰাই কৰিছোঁ মই কিন্তু মই একদম পাৰা নাই কাটিবলৈ বহুত কিবা হৈছেগৈ আৰু তাৰপিছতে গ্লাছ দি এনেকৈ মায়ে ভাঙি দিবলৈ কৈছে ভাঙিছোঁ আপোনালোকে নেহাঁহিব কিন্তু মোৰ কাটা ষ্টাইলটো দেখি এয়া চাওকচোন হৈছে নাই বাৰু কাটা নাজানো আৰু কিমান হৈছে কিমান নাই খাবলৈ টেষ্টি হ'লেই হয় আৰু এইখিনি মই বুট দি বনাম খাই পাইছে চাগে আপোনালোকে বুটৰ লগত তাৰপিছত এইখিনি মই কচুখিনি 10-15 মিনিটমান এনেকৈ উতলাই ৰাখিছিলোঁ যিমান দেৰি উতলাই সিমান ভাল তো এইখিনি সিজিছে আৰু কচুখিনি এয়া চাওকচোন সিজিয়ে গৈছে এতিয়া মই ইয়াতে বস্তু এটা এড কৰিম সেইটো হৈছে বাঁহগাজ এয়া চাওক বাঁহগাজ অলপ লৈ লৈছোঁ লগতে বাঁহগাজৰ পানীটো আপোনালোকে দি দিব আৰু এই বইলকণ যে জ্বলাও হ'ব লাগিব আৰু টেঙাও হ'ব লাগিব সেইকাৰণে পাৰিলে জ্বলাটো অকণ বেছিকৈ দিব আৰু বইলতটো এনেও জ্বলাটো বেছিকৈ হ'লেহে খাবলৈ ভাল লাগে অকণমান এতিয়া লৰাই দিছোঁ এতিয়া মই 5-6 ফুটামান নহৰু খুন্দি থৈছিলোঁ সেইখিনি দি দিম এতিয়া মই অলপমান হালধি দি দিছোঁ হালধি নিদিলেও হয় কিন্তু মই দিওঁ আৰু অকণমান কালাৰটোৰ কাৰণে আৰু 10 মিনিটমান মই এনেকৈ উতলিবলৈ দিম যাতে বাঁহগাজখিনি সিজি যাওক
আৰু কচুখিনি অলপ আৰু সিজি যাওক। গেছটো মিডিয়াম কৰিম, তাৰপিছতে অলপ দেৰি কাৰণে এতিয়া ঢাকি থৈ দিম। 10 মিনিট হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ সিজিয়ে গৈছে, কচু আৰু বাঁহগাজ এইখিনি। এতিয়া মই হেতাখনেৰে এনেকৈ ভাঙি দিম। আপোনালোকে ঘুটনিও ইউজ কৰিব পাৰে পাৰিলে। তাৰপিছতে মই ইয়াত তিল যে মিক্সিত খুন্দিছিলোঁ এইখিনি এতিয়া ইয়াত দি দিম। তিলখিনি এতিয়া মই মিক্স কৰি দিছোঁ। চাওকচোন তিল দিয়াৰ লগে লগে কালাৰটো কি ধুনীয়া হৈছে। তিলৰ স্মেলটো যে বৰ মজা লাগে দেই। আৰু তিলটো খাই এনেও মই বহুত ভাল পাওঁ, চাটনিকেই হওক বা মাংসত দিয়ে হওক বা এনেকৈ ক'ৰবাত বইল ৰেচিপিতে হওক। আৰু তিল খাই আপোনালোকে ভাল পায়নে বাৰু? কমেণ্ট কৰি জনাবচোন মোক। এয়া মোৰ কচু তৰকাৰীখিনি ৰেডি হৈ গ'ল। আৰু এইটো আপোনালোকে বেছি পনীয়া নকৰিব, ডাঠকৈ থ'ব, কাৰণ ডাঠকৈ থ'লে খাবলৈ টেষ্টি হয়। পিছল পিছল হ'লে ভাতৰ লগত সানি খাবলৈ ভাল লাগে, পিলিক পিলিক যায় আৰু ভাতটো। তো এতিয়া মই গেছটো অফ কৰি দিওঁ। এইকণ চাওকচোন, বইল ৰেচিপি নিচিনা যে অলপো লগা নাই দেখিবলৈ, আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ, নিশ্চয় ভাল পাব খাই। চাওকচোন পূৰা ডাঠ, পূৰা টেষ্টি। আৰু এই ৰেচিপিটো মোক পেহী এজনীয়ে শিকাইছিলে। আগতেতো এনেকৈ খাই পোৱা নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা খাবলৈ ল'লোঁ বহুতেই ভাল লাগে খাই। মাজে মাজে আৰু এনেকৈ খায়ে থাকোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। বৰষুণ দিবলৈ ল'লে, কাপোৰখিনি শুকুৱাই নাই, কাপোৰখিনি ভৰাই ল'লোঁ। এতিয়া আৰু ভিডিঅ'টো এণ্ড কৰি দিওঁ। দুপৰীয়া আজিকালি খোৱাৰ হেবিটটো লৈছোঁ, অকণমান শুম, এতিয়া জিৰাম। তো ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।